Hello and welcome everyone. Myself Anirban Dotto from BV Investments. So আজি আমি নতুন এটা ভিডিও লৈ আহিছো আপোনালোকলৈ। আজি আমি ডিসকাস কৰিম যে মিৰাই এসেট শ্বেয়াৰ খানত আমি কেনেকৈ ধৰণে ফ্ৰী ক্লাसेस আমি ৰেজিষ্টাৰ কৰিব পাৰো। সো আপোনালোকৰ নিজৰ ট্ৰেডিং ষ্টাইলৰ মতে কোনটো ক্লাছ আপোনালোকৰ সুইটেবল হয় সেই হিচাপত আপোনালোকে ফ্ৰী ক্লাसेस কৰিব পাৰিব। সো কেনেকৈ কৰিব পাৰিব? ফাৰ্স্টলি আমি আহিম sherkhan.com ত। sherkhan.com লিংকটো মই ডেসক্ৰিপচনত দি দিম। লগতে আপোনালোকে sherkhan.com ডাইৰেক্ট মাৰিলে হৈ যাব বা গুগলত গৈ sherkhan ক্লাছৰুম যদি সাৰ্চ কৰে তেতিয়াও পাই যাব। প্ৰথম আমি sherkhan.com যেতিয়া খুলিম তেতিয়া আমাৰ ওচৰত এইটো ওয়েব পেজ আহিব। ইয়াত সিম্পলি আমি প্ৰডাক্ট এণ্ড সাৰ্ভিসেস থাকিব। তাত আমি এবাৰ হভাৰ কৰিলে আমাৰ প্ৰিফাৰেন্সিয়েল সাৰ্ভিসেছত আপোনালোকে দেখিছে sherkhan ক্লাছৰুম বুলি আছে। আমি সিম্পলি sherkhan ক্লাছৰুমত ক্লিক কৰি দিম আৰু আমাৰ ওচৰত এখন নতুনকৈ ওয়েব পেজ খুলি আহিব। এই ওয়েব পেজখনত আপুনি গোটেইখিনি ডিটেইলছখিনি পাই যাব। এতিয়া লাৰ্নিং ক্যালেন্ডাৰ আছে। লাৰ্নিং ক্যালেন্ডাৰ মাৰ্চ 2025। সো মাৰ্চ 2025ত কোনটো ডেটত কি ক্লাसेस আছে আৰু কি ভিডিওস তেখেতলোকে প্ৰভাইড কৰি আছে সেইখিনি গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত পাই যাব। ইয়াত সক ইনভেষ্টৰ্স SIP আছে, বেনিফিট অফ ওৱান ক্লিক SIP, SIP কি পাত, MF, ETF, MF মানে মিউচুৱেল ফাণ্ড, ETF এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড, IPO, SIP এইখিনি বস্তু আছে ইনভেষ্টৰ্সৰ কাৰণে। ট্ৰেডাৰ্সৰ কাৰণে আছে বলিঞ্জাৰ বেঞ্চ, পজিশনাল ট্ৰেডিং, প্যাটাৰ্ন ফাইন্ডাৰ। সেইখিনি আপোনালোকে ইউজ কেনে কৰিব লাগে ক্লাसेছত আপোনালোকে পাই যাব। তাৰ উপৰি আপোনালোকে অনলাইন ডেমো পাই যাব আৰু বেসিক্সখিনি পাই যাব। গোটেইখিনি আপোনাৰ ইয়াত চালেও পাব। ওপৰত আছে যেনেকৈ লাৰ্নিং মডিউলছ। এতিয়া লাৰ্নিং মডিউলছত আপুনি যদি ক্লিক কৰি দিয়ে আপোনাৰ ওচৰত এখন পেজ আহি যাব। ইয়াত আপুনি ইনভেষ্টৰ হিচাপে সিলেক্ট কৰিব পাৰে কি আছে। বেসিক্স অফ মিউচুৱেল ফাণ্ড মাৰ্চৰ 10 তাৰিখে 11টা বজাৰ পৰা 11:30 বজালৈকে আছে বেসিক্স অফ মিউচুৱেল ফাণ্ড। তেনেকৈ ধৰণে আপোনাৰ গোল প্লেনিঙৰ আছে ফৰ মিউচুৱেল ফাণ্ডছ, ইনভেষ্টৰ ফৰ বিগিনাৰ্ছ আছে। তেনেকৈ কৰি বেলেগ দিনত তেখেতলোকৰ ক্লাसेছবোৰ দি থাকে। আমি তাৰপিছত ট্ৰেডাৰৰ হিচাপে যদি চাওঁ ট্ৰেডাৰৰ কাৰণেও আছে। মুভিং এভাৰেজৰ ওপৰত আছে ক্লাছ, RSI ডাইভাৰ্জেন্সৰ ওপৰত আছে, এডভান্স অপশ্যন ট্ৰেইনিঙো আছে। তাৰপিছত আপোনাৰ নেক্সট আমি অনলাইন ডেমোখিনিও আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব পাৰে আৰু বেসিক ক্লাसेছ যদি শিকিব বিচাৰে শ্বেয়াৰ মাৰ্কেটৰ তেতিয়া হলেও আপোনালোকে ইয়াত ক্লাছেছখিনি কৰিব পাৰিব। ৰেকৰ্ডেড ভিডিঅ'জো আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰিলে গোটেইখিনি বস্তু ইয়াত পাই যাব কি আছে ইনভেষ্টৰ্স, ট্ৰেডাৰ্স, অনলাইন ডেমো আৰু লাৰ্ণ দ্য বেসিক্স গোটেইখিনি বেলেগকৈ। তাৰপিছত এইটো আপুনি কেনেকৈ কৰিব? এতিয়া আমি সিম্পলি নিজৰ ক্লাছটো সিলেক্ট কৰিব লাগিব যোনদিনাখন আমি কৰিব বিচাৰিছোঁ। তাৰপিছত আমি ৰেজিষ্টাৰ মাৰিম আৰু ৰেজিষ্টাৰ কৰাৰ লগে লগে আমাৰ ওচৰত এই ওয়েব পেজখন খুলি আহিব। আমি সিম্পলি এটা একাউণ্ট খুলি ল'ব লাগিব sherkhanৰ লগত। একাউণ্ট এবাৰ খুলি লোৱাৰ পিছত আমি sherkhan ক্লাছৰুমৰ ফ্ৰী ক্লাছেছখিনিৰ কাৰণে এলিজিবল হৈ যাম। আপোনালোকে সকলোৱে sherkhanত নিজৰ একাউণ্ট খুলি ল'লে আপোনালোকে sherkhan ক্লাছৰুমৰ ফুল বেনিফিটছ উঠাব পাৰিব। ইয়াত যদি আপোনালোকে ওপেন এন একাউণ্ট মাৰে সিম্পলি আপোনাৰ মোবাইল নম্বৰ মাৰি ষ্টাৰ্ট কৰিব পাৰিব আৰু তাৰপিছত প্ৰচেছখিনি কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ যাব। তাৰপিছত আপোনালোকে sherkhan ক্লাছৰুমৰ ফ্ৰী ক্লাছেছখিনি আপোনালোকে এনজয় কৰিব পাৰিব। তাত শিকিব পাৰিব কেনেকৈ ধৰণে ষ্টক মাৰ্কেট কাম কৰে আৰু কেনেকৈ ধৰণে আপুনি কাম কৰিব পাৰিব ষ্টক মাৰ্কেটত। যিকোনো আপোনালোকক যদি হেল্প লাগে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। ফাৰ্ডাৰ ডিটেইলছ মই আপোনালোকক দি দিম আমাৰ লগত ক'ত কণ্টেক্ট কৰিব লাগে আৰু ডেছক্ৰিপশ্যনতো মই আমাৰ ডিটেইলছখিনি দি দিম। আপোনালোকে হোৱাটছএপৰ জৰিয়তে বা আপোনালোকে ফোন কলৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। sherkhanত আপোনালোকৰ একাউণ্ট ওপেনিঙৰ টাইমত যদি যিকোনো ধৰণৰ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব। সো থেংক ইউ ফৰ ৱাচিং। আপোনালোকে যদি এনেকুৱা ভিডিঅ' আৰু চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন অন ৰাখিব যাতে আপুনি নতুন ভিডিঅ' আপলোড হ'লে ইনফৰমেশ্যনটো পাই যায়। সো আপোনালোকে যদি ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট হওক, ফাইনেন্সিয়েল যিকোনো ডিচিশ্যন ল'বলগীয়া হওক, যদি আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলগীয়া হওক বা যিকোনো ধৰণৰ ইঞ্চুৰেঞ্চ আপোনালোকে কৰিম বুলি ভাবিছে তেনেধৰণে আপোনালোকে যদি কিবা ডিমেট একাউণ্ট ৰিলেটেড ফাইনেন্সিয়েল ইছ্যুজ যদি কিবা আছে, ডিমেট একাউণ্ট ৰিলেটেড কিবা আপোনালোকৰ প্ৰব্লেমছ আছে, সলিউশ্যনছ লাগে, আপোনালোকৰ কুৱেশ্যনছ আছে, যিকোনো ধৰণৰ ফাইনেন্সিয়েল এডভাইজৰ কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে আমাক কল কৰিব পাৰিব, আপোনালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰিব। লগতে আমাৰ টেলিগ্ৰাম চেনেলো আপোনালোকে জইন কৰিব পাৰিব য'ত ডেইলি নিউজ আপডেটছ গৈ থাকে। লগতে আপোনালোকে উইকলি এনালাইচিছ ভিডিঅ' পাই যাব আমাৰ ইউটিউব চেনেলত। সো আপোনালোকে গোটেইখিনি বস্তু ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিব পাৰে আৰু যিকোনো হেল্প লাগিলে আমাক কণ্টেক্ট কৰিব পাৰে। সো থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে।